নমস্কাৰ আমি গৈ আছোঁ এতিয়া এই ঘৰৰ পৰা ওলাইছোঁ বিশেষ এটা কামত লগত ভাইটি আছে প্ৰখৰ ৰ'দ হাতত কটাৰী আৰু আজি কি হ'বলৈ গৈ আছে দেখিব নিশ্চয় গাঁৱৰ সকলোখিনি আহি আছে লগত প্ৰখৰ ৰ'দকো নেওচি এটা কাম কৰিবলৈ গৈ আছোঁ গোটেইকেইটা দেখিব পথাৰ শুকান দেখিছে নহয় সকলোৱে পানী নাই তথাপিও কাম এটা কৰিবলৈ আগবাঢ়িছোঁ দেখি থাকিব হাই হেল্ল' ফাইনেলি আহি পাই গ'লোঁ লগৰকেইটাৰ ওচৰত এইফালে আমাৰ গাঁওবুঢ়া আমাৰ জান্দা মামা এইফালে আমাৰ মেইন মানুহজন এইজন দাহে দেখুৱাইছোঁ দেই বেয়া নাপাব আৰু মানে আজি এইজন কামিয়াল মানুহ একদম ভাল লাগিছে দেখি আৰু আমি আজি আমাৰ উদ্দেশ্যটোৰ কথা ক'বলৈ আহিছোঁ আমাৰ আজি গাঁৱৰ ৰাস্তাটো অকণমান চফা কৰি দিওঁ বুলি ভাবিছোঁ সকলো ল'ৰা লগৰখিনিয়ে লগ লাগি আৰু লগৰখিনি আহিব ন আৰু বহুত আহিবলৈ হৈ আছে আৰু ধুনীয়া হ'ব আগলৈ আৰু এটা বম খানা হ'ব খানাটো দেখাই আছোঁ আৰু এতিয়া কাম কৰিবলৈ আৰম্ভ কৰি দিওঁ আৰু এতিয়া আমি গৈ আছোঁ গাঁৱৰ ৰাস্তাৰেদি লগৰবিলাক আহিব ধুনীয়াকৈ বাকী আৰু বেছি দেৰি নহয় কামবিলাক ধুনীয়াকৈ হৈ যাব গৰমটো খুব বেছি দিছে আজি ন হয় হয় বহুত গৰম আজি খানাটো কি হ'ব আজি খানাটোৰ কথা ক'লে কামবিলাক কৰিবলৈ ভাল হয় গাহৰিটো হ'লে ভাল হয় গাহৰি আমনি লাগি আছে গাহৰি আৰু বৰ্তমান মোক বৰলৈ দি দিলে একদম বিষ হৈছে অলপ ঠিক হৈ যাব কামবিলাক কৰি আছোঁ এইফালে আমাৰ এজনক বিদায় দিছোঁ পানী চানী খুৱাই এজন গৈ আছে আৰু ৰাস্তাৰ মাজ পাইছোঁহি আৰু আমাৰ এইফালে বৰাদা কাম লাগি আছে পূৰা দুই বৰাদাই ৰ'দ প্ৰখৰ কিন্তু দেই ৰ'দটো বেছি দিছে আৰু ঠাণ্ডাত কাম কৰা মানুহো আছে আমাৰ এইফালে আৰু এতিয়া আমি গৈ থাকিম আগবাঢ়ি লাহে লাহে আৰু চাই থাকক ভিডিঅ'টো আগলৈ আৰু আমি এতিয়া বহি আছোঁ বাহন তলত গৰম বহুত আমাৰ এইফালে ৰূপক আছে জান আমাৰ অলেদা আছে এইকেইটা মেইন মানুহকেইটা এইকেইটা কি হ'ব নাজানো আৰু স্প্ৰাইট খালোঁ স্প্ৰাইট দুটা দেখাই দে স্প্ৰাইট বটল দুটা দেখা স্প্ৰাইট খুৱাইছে আমাৰ হেল্ল' এতিয়া আমি বাহনী তলত অলপ জিৰণি লৈছোঁ আমাৰ আপুনি কওক কিবা এষা কেনেকুৱা লাগিছে খানাটো কিহে বনাব আজি খানাটো আজি ছাগলীৰ লগত যাব ছাগলী আৰু আমাৰ ৰান্ধনি মেইন দুটা আছে আজি কাৰিকৰ বনাই দিব ছাগলী আৰু গাহৰি দুটাই চলিব আৰু এইফালে অলৰেডি কিবা ক'ব দূৰৰ পৰা হ'লেও খানাটো কি দিব কৈ দিয়ক আজি খানা আজি গাহৰি ছাগলী গাহৰি আৰু ছাগলী গাহৰি নাখায় গাহৰি বহুত সস্তা গাহৰি সস্তা তেতিয়াহ'লে কি হয় দেখা যাব আৰু চফা কৰি হৈ গ'ল অৱশেষত আমাৰকেইটা 4 বাজি গ'ল 4 বাজি শেষ হোৱাৰ পিছত এতিয়া অকণমান ক্লিন হৈছে ৰাস্তাটো এতিয়া খানাটো বাকী আছে আৰু আজি খানা মেইন খানাটো মেইন আপোনালোকে চাই থাকিব খানা মেইন ৰাস্তাটো বহুত ধুনীয়া হ'ল আৰু পুৰা গৰমত ঘামি যামে আমাৰ এইফালে মইনা কিবা এটা ক'ব এতিয়া আজি খানা বহুত খাম দেই গোটেই ৰাস্তাটো কষ্ট কৰিছোঁ আজি চফা কৰা হৈ গ'ল ধুনীয়া হৈছে দেখিছে আপোনালোকে ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু বাই বাই তাকে কৈছোঁ খানা দেখুৱাই আছোঁ চাই থাকিব আপোনালোকে গা পা ধুই আহি আছোঁ ইনজয় মেন য়েছ